চনটো আছিল 1969 জুলাই মাহত এপ'লো 11 মিছনৰ জৰিয়তে মানুহ পৃথিৱীৰ পৰা প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ যাত্ৰা আৰম্ভ কৰে। I believe that this nation should commit itself to achieving the goal before this decade is out of landing a man on the moon and returning him safely to the earth. At this time, I give you a go to resume count and launch Artemis I. 3, 2, 1, 0. All we have is liftoff. Boosters in ignition. And liftoff of Artemis I. আজি প্ৰায় 55 বছৰ পিছত নাছাই কেইদিনমানৰ ভিতৰত পৃথিৱীৰ পৰা মানুহ চন্দ্ৰলৈ দ্বিতীয়বাৰৰ বাবে পঠাব আৰু এই মিছনটোৰ নাম হৈছে আৰ্টেমিছ 2। এই মিছনটোত 4জন এষ্ট্ৰনটছ থাকিব, তাৰে মাজত এজনী ফিমেল এষ্ট্ৰনটছ থাকিব। এই মিছনটো সম্পূৰ্ণ কৰিবলৈ এপ্ৰক্সিমেট 10 দিন সময় লাগিব। এই আৰ্টেমিছ 2 মিছনটো পৃথিৱীৰ পৰা গৈ চন্দ্ৰৰ চাৰিওফালে এপাক মাৰি আকৌ পৃথিৱীলৈ ঘূৰি আহিব। আটাইতকৈ ভয় কৰিবলগীয়া কাৰণটো হৈছে যেতিয়া অৰিয়ন কেপচুলটো চন্দ্ৰৰ ডাৰ্ক ছাইডত যাব তেতিয়া 23 মিনিটৰ বাবে পৃথিৱীৰ পৰা সিগনেল ডিছকানেক্টেড হ'ব। এই অৰিয়ন কেপচুলটো যাৰ ভিতৰত 4জন এষ্ট্ৰনটছ থাকিব, সেই কেপচুলটো পৃথিৱীলৈ কামবেক কৰাৰ সময়ত প্ৰায় 2760 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ ফেচ কৰি আমাৰ পৃথিৱীলৈ আহিব, যিটো সঁচাকৈ বহুত ৰিস্কি কণ্ডিশ্যন হয়। যদি আপোনালোকে এপ'লো 11 মিছন বা আৰ্টেমিছ 2 মিছনৰ বিষয়ে ডিটেইলছত জানিব বিচাৰে তেনেহ'লে কমেণ্টত জনাব। I will come back with details video.